নমস্কাৰ বন্ধুসকল, মই জনাক নিবিৰ আৰু স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল জনাক নিবিৰ ব্লগলৈ। আৰু আজি একচুৱেলি মই এইটো ব্লগ ভিডিঅ' আপোনালোকলৈ আগবঢ়োৱা নাই, জাষ্ট এনে দুটামান কথা ক'ম আৰু সৰু দুটামান ভিডিঅ' ক্লিপ আপোনালোকক দেখুৱাম, আপোনালোকে চাব। কাৰণ আজি আছিলে বঙাইগাঁৱত ইউটিউবাৰৰ মিট আৰু মই তালৈকে যাবলগীয়া আছিলে, কিন্তু মোৰ অলপমান বেমাৰৰ কাৰণে বিশেষ প্ৰব্লেমৰ কাৰণে মই যাব নোৱাৰিলোঁ। সেই লোকেশ্যনটো মোৰ বাবে খুবেই স্পেচিয়েল হয়, কাৰণ আপোনালোকে মোৰ প্ৰথম ভিডিঅ'টো চাব, সেই লোকেশ্যনটোৰ পৰাই মই মোৰ ইউটিউবৰ জাৰ্ণি ষ্টাৰ্ট কৰিছিলোঁ, নাকাটি হিল বঙাইগাঁৱৰ। তো আপোনালোকে যদি মোৰ ভিডিঅ'টো চোৱা নাছিলে চাব পাৰে, একদম ফাৰ্ষ্ট ভিডিঅ' মোৰ আছিলে। তো ইয়াৰ কাৰণে মই বহুত মিছ কৰিছোঁ, মোৰ আকৌ যাব মন আছিলে নাকাটি পাহাৰলৈ। খুব জোৰদাৰ এটা খুব ধামাকা প্ৰগ্ৰাম হৈছে বঙাইগাঁৱত, তাতে ডিম্পু বৰুৱা গৈছে আৰু ছেকেণ্ড ডিম্পু বৰুৱা গৈছে। হে দোস্ত, তো গ'লে মই লগ পালোঁ হয়, বহুত মিছ কৰিলোঁ আজিৰ প্ৰগ্ৰামটো। কিন্তু আজিৰ প্ৰগ্ৰামৰ ভিডিঅ' দুটামান আপোনালোকে চাওক, ক্লিপ কিমান ধামাকা মানুহ হৈছে। ভাল লাগিল বহুত ভাল লাগিল লগ পাই। মানুহখিনি চাই দি দিব, অলপমান চাই দি দিব, মানুহখিনি অকমান চাই দি দিব। হোটেলতে ইমান মানুহ, নাক কাটিলে আৰু কিমান মানুহ। আমাৰ দেখাই ব্লগ চাই আছে, দেখ सकते हैं অকমান চাইডটো দিব, হা অকমান চাইডটো দিব, দূৰৰ পৰা কৰক। মানে সঁচাকে এই দিনটোৰ কাৰণে ৰখি থকা গৈছিল, আৰু কি ক'ম আৰু, বহুত বহুত ধন্যবাদ। এনেকৈ হৈছে চেচ দে আৰ। নাজানো মই কি ভিডিঅ' বনাইছোঁ বা কি আপোনালোকক দিব পাৰিছোঁ, কি চাই ভাল পাইছে নাজানো, কিন্তু ইমান মানুহৰ মৰম জাষ্ট ভিডিঅ'ৰ দ্বাৰা মই কেতিয়াও আশা কৰা নাছিলোঁ। বহুত বহুত ধন্যবাদ। আৰু ইয়াত যিসকলে ভিডিঅ' বনাই আছে, আশা কৰিছোঁ সকলোৱে এনেকুৱা যাতে মৰম পাওঁ, সকলোৰে ভিডিঅ' সকলোৱে চাওক, আৰু এনেকৈ এই বঙাইগাঁওখন সম্পূৰ্ণ অসম নহয়, ভাৰতক চব ঠাইতে চিনাকি হৈ পৰক, এই নাককাটি পাহাৰ চিনাকি হৈ পৰক। থেংক ইউ। থেংক ইউ ভাই। মোৰ ভাষণ চাখন দিয়া অভ্যাস নাই, কিবা যদি কুৱেশ্যন আছে কাৰোবাৰ সুধিব পাৰে, এনচাৰ দিম। এই মিটাপ বুলি কয় ন। থেংক ইউ।